তো সেই দোস্ত কালি মই গধূলি ফ্লিপকাৰ্টৰ পৰা এটা পাৰ্চেল আনিলোঁ। ইয়াত আছে মোৰ চল্ডিঙৰ বস্তু হোৱা মানে চল্ডিং আইৰণ আৰু বহুত প্লাছ চেপেনা আদি এইবিলাক ইয়াত আনিলোঁ মই কালি গধূলি টাইমত কমচে কম 8টা মানত লৈ আহিলোঁ। তো এতিয়া আনবক্সিং কৰি দেখুৱাই দিওঁ। তো বলক আনবক্সিং কৰোঁ। ইয়াৰ প্ৰাইচ 320 টকা লৈছে মোক ফ্লিপকাৰ্টৰ পৰা। তো এইটো খুলি ল'লোঁ। তাৰপিছত এতিয়া ব্লেড দি এইটো কাটিব লাগিব, প্ৰথম উলিয়াই লওঁ। ইয়াৰ প্ৰাইচ মোক 320 টকা পৰিছে। ইয়াত কেইডাল বস্তু আছিল হিচাপ কৰা নাই, আছে 8-9ডালমান। প্ৰথম ষ্টেণ্ডডাল উলিয়াই লৈছোঁ। তো ইয়াতে ষ্টল্ডিং আইৰণটো যদি গৰম হৈ যায় তেতিয়া ইয়াত ৰাখি ল'ব পাৰিম। ৰাখি ল'লে থৈ দিলে মানে এইটো একো গৰম নহয় ষ্টেণ্ডডাল। তো ইয়াতে প্লাছ এইটো দি ৱাৰ চব কাটিব পাৰিম। থৈ দিওঁ ছাইডত এইটো প্ৰথম এইটো চেপি দিব পাৰি। তাৰপিছত এই মালটোৱে মোক ভাল দিলে একদম ধুনীয়া কোৱালিটি, একদম চবতকৈ ভাল এইটোহে মোক লাগিছে। টেষ্টাৰ নহয়, স্ক্ৰুড্ৰাইভাৰ হয়। দুইফালে এইবিলাক ছাইডত ৰাখি লওঁ। তো এইটো চেপেনা খালি চলি উঠোৱা নহয় আকৌ, ৱাৰ চোৱাৰ উঠাই পেলাই চল্ডিং কৰিবৰ কাৰণে। ছাইডত ৰাখি দিওঁ এইটো। তাৰপিছত টেপ আৰু এইটো মোৰ পাৱাৰফুল চল্ডিং আইৰণ, যিটো একদম বেষ্ট কোৱালিটিৰ হয়, য়েল্ল' কালাৰ। এইটো আগফালটো অলপ ভঙা নিচিনা, নহয় ভঙা নহয়, এইটো ডিজাইনটো যেনেকুৱা। ইয়াৰ লগত এক্সট্ৰা এটা দিছে, এটা বেয়া হ'লে এটা লগাবৰ কাৰণে। ছাইডত ৰাখি লওঁ। এই প্লাগটো এইটো চাওক, আৰু এইটো বৰ্গন নে কিবা এটা কোৱালিটিৰ নামটো। তো এইটো মেগনিফাইং গ্লাছ মই দেখুৱাই দিছোঁ কেমেৰাটোত, চাওক কিমান ওচৰত দেখি পাইছে, খাচ আছে নহয়। এইটো এটা টেষ্টাৰ, এইটো মেইন মালটো। এই তাঁৰটোৰ পৰাই চল্ডিং হয়, এইটো নহ'লে চল্ডিঙেই নহ'ব। তো আমাৰ লাইন নাই, নহ'লে মই চল্ডিং কৰি দেখাই দিলোঁহেঁতেন। যেতিয়াই লাইন ধৰিব মই চল্ডিং কৰি দেখুৱাই দিম কিমান ধুনীয়া চল্ডিং হয়। আৰু যদি বেয়া আছে তেতিয়া ৰিটাৰ্ণ কৰি দিম আৰু। তো এইটো কি বস্তু এইটোহে গম পোৱা নাই, মই গুগলত মাৰি চাব লাগিব এইটো কি ইউজ কৰে। মোৰ এইটো আঠা উলিয়াই নেকি মতে, মানে আপোনালোকৰ যদি গম পায় মোক কমেণ্ট কৰিবচোন, মোক জনাই দিয়ক এইটো কি কৰে। এইটো গ্ৰীজ চল্ডিং আইৰণত লগাব লাগে চাগে, নহ'লে এনেই কেলৈ দিব। গ্ৰীজ নিচিনাই হয়। তো এতিয়া মানে কি ব্লেডটো বিচাৰি আছিলোঁ, এইটো নাই কোৱা কাট। টেবুলটো আছে, ভয় লাগিছে সেইকাৰণে লাহে লাহে কাটিছোঁ। এই কাটি নাখাইছে, টেবুলটো কাট খাই যাব বুলি ভয় লাগিছে। নহ'লে অকণমান ফাট খাইছে নেকি যেনেকুৱা। কাট খাই গ'ল। প্লাছটো উলিয়াই লওঁ। পিনি এনেকৈ প্লাছটো উলিয়াব পাৰিম, নহ'লে লাগি ধৰিছে পুটিংটোত। তো সেয়া প্লাছ আহি গ'ল ন, নাক চাক কাটি দিম সেই কেলৈ কাটিম। তো এইটো কি গম নাপাওঁ, এইটো ফাৰ্ষ্ট আনিছোঁ মই চাইন্সৰ প্ৰজেক্টৰ বস্তু। তো প্ৰথমে এইটো কাটি পিনি চাই লওঁ। ইয়াৰ পৰা এই কেবলটো উলিয়াই মই ডেম্পৰ পৰা আনিছোঁ, বেয়া কেবল খালি একটাও ভাল নাই। ইয়াৰ ৱাৰবোৰ কিবা কিবি কাৰণত কাম আহে আৰু। তো এইটো কাটি দেখাই দিছোঁ, এইটো বিনা কামৰ পিং এনেও মোবাইলতো নালাগেই। তো এইটো চক কিমান ধুনীয়া কাট খাই গ'ল। ৱাৰটো উলিয়াইছোঁ, ওলালে নাই আকৌ, ওলাই গ'ল। এইটো অকণমান কাটি উলিয়াব লাগিব, এই গোটেইটো কাট নাখালেই হয়, গোটেইটোৱে কাট খাই গ'ল। তো ইয়াৰ প্লাছটো এতিয়া ওলালে অকণমান, যেতিয়াই সময় পাম চল্ডিং কৰি আপোনালোকক ভিডিঅ'ত দেখুৱাম চল্ডিং হৈছে নাই। আৰু তেতিয়ালৈকে হাঁহি থাকক আৰু সুখেৰে থাকক। বাই বাই।